পৰিবাৰে আমাক জনালে যে যোৱা নিশা ৰাতি প্ৰায় 2-2:30মান বজাত 5জন ব্যক্তি তেওঁলোকৰ ঘৰলৈ আহিছিল। ঘৰত স্বামীৰ মৃতদেহ, পত্নীৰ চকুত চকুৰ পানী। কাহিনী তেনেই চিম্পল নহয় জানো? পিছে কাহিনীত আছে টুইষ্ট। চকুৰ পানীখিনি নাছিলে পিছে অৰিজিনেল। চকুৰ পানীখিনি আছিলে ঘৰিয়ালৰে। পত্নীয়ে চাগে নাটকীয় কলা শিকিছিলে, প্ৰয়োগ সেয়ে ঘৰতে কৰিলে। নাটকখনৰ লেখক, প্ৰযোজক, পৰিচালনা সকলোবোৰ পত্নী আৰু তেওঁৰ মহান প্ৰেমিকজনে হৈছিলে। নাটকখন হিতেই হৈছিলে। পৰকীয় প্ৰেমিকক পাবলৈ স্বামীৰো মৃত্যু হৈছিলে। মূল ভাৱ আছিলে নাটকখনৰ ঘৰত 5জনীয়া ডকাইতৰ দলে আক্ৰমণ চলাইছিলে আৰু তাতে স্বামীৰ মৃত্যু হৈছিলে। থেংকছ টু দ্য পুলিচ ডিপাৰ্টমেণ্ট। হিট নাটকখন ফ্লপ কৰিলে আৰু কাহিনীৰ আচল ৰহস্য ওলাই পৰিলে যে পৰকীয় প্ৰেমিকক পাবলৈ পত্নীয়ে চাল চলাই নিজৰে স্বামীক ঘৰতে হত্যা কৰিলে। মুখত কলা কাপোৰ মাৰি আৰু তেওঁলোকক ডেগাৰখন দেখুৱাই কাৰণে কাটিম বুলি কৈ কাৰণে তেওঁলোকৰ পৰা সোণৰ গহনা আৰু যথেষ্টখিনি নগদ ধন লৈ গ'ল। সেইখিনি তেওঁলোকৰ ৰাতিপুৱাৰ বাস্য আছিলে। তাৰপিছত আমি CIDৰ ডগ স্কোৱাড টীম মাতিছিলোঁ। আমাৰ ৰিজনেল ফৰেনচিকৰ মানুহ আহিছিল। চাইণ্টিফিকেলি আমি সেইখিনি এনালাইচিছ কৰিবলৈ যত্ন কৰিছিলোঁ। তাৰপিছত আমি হিউমেন ইণ্টেলিজেঞ্চ গেডাৰ কৰি অলপ ঘটনাটো বেলেগ বুলি গম পাওঁ। তেতিয়া আমাৰ এটা টীম ফৰ্ম কৰা গৈছিল আৰু আমাৰ SP ছাৰৰ নেতৃত্বত সকলোৱে চেষ্টা কৰি কেনে পিছত আমি গম পাবলৈ সক্ষম হ'লোঁ যে যিগৰাকী মহিলা আছিলে, তেখেত কৃষ্ণ মণ্ডলৰ যিগৰাকী পৰিবাৰ, তেখেতৰ নাম মধুমালা মজুমদাৰ। মধুমালা মজুমদাৰে তেখেত আমাক যিটো ক'লে সেই ভাষ্য অনুসৰি তেখেতৰ এজন ব্যক্তিৰ লগত সম্পৰ্ক আছিলে আৰু সেই যিজন ব্যক্তিৰ লগত সম্পৰ্ক আছিল তেওঁৰ নাম হ'ল আপোনাৰ বিশ্বজিৎ চৰকাৰ, জাকলিপাৰ, বাক্সা ডিষ্ট্ৰিক্টৰ। জাকলিপাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিজন বিশ্বজিৎ চৰকাৰ আছিল তেখেতৰ লগত লগ লাগি কাৰণে এই মধুমালাই এই ঘটনাটো কৰিলে আৰু তেওঁলোকে এইটো চেষ্টা কৰিলে যাতে এইটো ডকাইতৰ ঘটনা বুলি গাপ দিব পাৰে।